আজি কি গৰু চুৰ দিছ ধৰাত পৰি বাপৰে বাপ কৰাৰ আগত মানুহ খুচি নহা কৰি থৈ দেই কি কৰি আছ মানে দেখা নাই মুনুটো মই পেপাৰ পঢ়ি আছো এতিয়া ফুৰিব নাযাওঁ দা পিছ বিলাই যাম হ'ব না বৰ ডাঙৰ প্ৰশ্ন সুধিলা নাকিয়া আইৰে কেনেকৈ ঢুকাল মানে তোৰ বাপেৰে যেতিয়া আইৰেৰ গৰ্ভত আছিল তেতিয়া মোক ডক্তৰে সুধছি যে সন্তানক বাচাম না মাকক বাচাম তেতিয়া মই কৈছিলো সন্তানকে বাচা এই আইৰেৰ মৃত্যু কেনেকৈ হ'ল আইৰেৰ মৃত্যু babu, itu mau apa? Ini kali dikit tu nanti ni ada apa? Baru baru kaya saka. Bola baru. Tuh, bocor belum sudah baca. Apa lagi pun lagi. নাইতিয়া তো কাহত থাকলি মই অলপ শান্তি পাওঁ এই মাকটো আৰু ল'ৰাটো মুঠে মোৰ কাহত থাকবে নেদে তুমি শুনছা নাকি বিয়া চুলটো যে দিনে দিনে নষ্ট হৈ যায় আছে তুই যাইতে ওর কাহত যাই কেনে এতে কিতাপ পড়ার পর আপনি মেলে থুলছি পড়বে লাগে না নালকে বারে বারে যাইতে ওর কাহত যাই থাকে হ্যাঁ তুমি কিবা লক্ষ্য করছো না তুমি কথাটো ঠিকই কৈছ মই অলপ লক্ষ্য কৰি আছো এই এটা কাম কৰিম দিয়া ইয়াক পাৰিলে কাইলৈ হোষ্টেলতে থৈ আহিম দিয়া এই বুঢ়াটো ল'ৰাটোক নষ্ট কৰিব নেকি ৰচোন হয় কি মোৰ ল'ৰাটোক নষ্ট কৰিব খুজিছা নেকি দিনৰ দিনটো এই চেয়াৰখনত বহি গুটি গুটি এনেকে বহি থাকিবি কাম ধান্দা নাই অলপতো কাম কাজ কৰিব পাৰা দিনৰ দিনটো বহি থাকিলেইতো পেট ভৰিব ন এইটোৱে কাম বাপু এই বাপু তই কি কৈ থৈ গেলি মই কিনি তালি তাক ডাঙৰ দীঘল কৰিলো এইখন হাতেৰে হাজিৰা কৰি ভাল মানুহ কৰিলো মোৰ জীৱনটো সুখাতি নোহোৱা হৈ গৈছে ভগৱান মালিক আপনি পানী খাওক মালিক এই মনটো খুব মৰি আছে দেখোন মনটো কিয় নামৰি মই নাতি এটাক জিও মৰম আদৰ কৰি ৰাখো মই মোৰ অন্তৰৰ পৰা কাৰিকাৰী নেই বোৱাৰী আৰু লৰাই বোৱাৰী ইমান তোমাক জ্বালা দিছে কি কবা মালিক আপুনি দুখ নকৰিব দুখ কৰিলে মোৰ অন্তৰ ফালি যায় কেনেকৈ দুখ নকৰাকৈ থাকো মই কেনেকৈ চিন্তা নকৰাকৈ থাকো এই ল'ৰা আৰু বোৱাৰী মোক অলপ মানুহ ভাল নাপায় চব ঠিক হৈ যাব মালিক বাবাও তো যাবার আছে আজি মোৰো ভয় লাগছে কিন্তু উপায় নাই তো আতে লগ লাগি থাকা না ভয় আইছে বিয়াতে কি কাৰণে তোক বাসা আজি যাবা নি কেন হোস্টেলত থৈ দে হোস্টেলতে লগৰ লগত ভালকে থাকি দে বাবা বাপের নিচিনা ডাঙৰ মানুহ হৈ বেলেগ মোৰ তো অলপ ভয় লাগছে কথা ৰলা হলনে ওন যদি বলে গাড়ী ৰখি আছে তাক থৈ আহিব লাগে বল বল ভালকে থাকি দে বাবা আপাক একবার মাত দি যাও বলিব বাবা তোর পাইব তো ভাল মানুহ হবে বল 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 ডাঙৰ মানুহ হবে বল ভাল মানুহ হবে যা কেন কৰিছা বল এই ল'ৰাটোক মাৰাতে মোৰ নাতিটো মোক যদি একশৰ গালুক মাৰিলে গৈ মই বহুত শান্তি পালো গৈ ল'ৰাটো গুচি গেল ল'ৰাটো যোৱাৰ পিছতো মন চন বেয়া লাগি বাজে সেইবোৰ ল'ৰাটো গুচি গেলে বুঢ়াটোৰ কথা ভাবা বুঢ়াটো থাকিলে কিমান অশান্তি থাকে মনত এবাৰ বাবু যদি হোষ্টেলৰ পৰা আহে এবাৰ বুঢ়াৰ লগত আৰু কৰি আৰু নষ্ট হ'বহি কিবা এটা ব্যৱস্থা কৰিব লাগে সোনকালে তাকেইতো কিবা এটা কৰাই ভাল হ'ব এই বুঢ়াক বুলি দিয়াৰ মাথা মাৰ কিবা এটা কৰিব লাগিব দা নাই এই বুঢ়াটোক উলিয়াই দিব লাগিব
ঠিকেই কৈছে এই বুঢ়াই গ'লে ঘৰখনত অশান্তি দেখো বহি বহি খাব তোমাৰ ওপৰত পাল্লি মাটি বাৰীখিনি আমাৰ নামত কৰি এই কিবা বুঢ়াটোক কৰি কালি দিয়া কৰ। কালি পাল্লি উলিয়াই দিম বুঢ়াটোক তই আকৌ কি কৰি আছা তই মানে কি মতা মাইকী আমি কি কথা পাতি থাকো ভাল বেয়া তই এইবিলাক শুনি থাকা না কি এই বুঢ়া বুঢ়া আমাক তাৰমানে শান্তি নেদে এই বুঢ়াক এটা ৰাখিব নোৱাৰা অ বুঢ়া টকাৰ মতক মাৰছা তই মোৰ মতক মাৰছা আমাৰ হাক হচ্ছা তই থাকিব নোৱাৰা এ বুঢ়া ওলাৰ পৰা এনে নেকি ভাবি বলে কৈছো জীবন মাৰা কিমান মান মোৰ ওপৰত যি ধৰণে অত্যাচাৰ কৰা সিমান কম না বেটা ভাবি দে আপোনালোকে কোনো কাম নাই কোনো কাম নাই মালিক কি হৈছে মালিক মই আজি নিজকে গৌৰৱ অনুভৱ কৰিছো একমাত্ৰ হলধৰ শৰ্মাৰ লৰাই যি উপহাৰ দিলে মই জীৱনত পাহৰিব নোৱাৰো মালিক আমি মই যাম মালিক মই আন ঘৰত নাথাকো আৰু বাপু তোকো অভিশাপ নেদাও দে কাৰণ তই মোৰ অতি মৰমৰ উঠ পঢ়াৰ হৈছে নহয় মালিক আমি আজি 3 দিন হ'ল আকৌ হোৱা নাই মালিকৰ জানো ভোক লাগিছে 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 ক'ৰবাত কিবা পাওঁ না বিচাৰি যাওঁ মালিক ব'লা আজি 2 দিন অনাহৰে আছো কিবা খাৱাৰ ব্যৱস্থা হ'ব নেকি কি লাগে আপোনাৰ দোকানত ভিডিঅ' কৰি দিয়ে আপুনি বৰ ভাগি বসছি আপুনি ইয়াতে বহক মই ক'ৰবাত কিবা পাওঁ না চাই আহোঁ সেইটো দেখোন আমাৰ আটা কি কৰি আছে তাত আটা তুমি ইয়াত কি কৰি আছা আটা কোন আটা আপোনাৰ নাম হলধৰ শৰ্মা নহয়নে নহয় নহয় মোৰ নাম হলধৰ শৰ্মা নহয় হৰিহৰ শৰ্মা মানুহৰ দৰে মানুহ থাকে বোপা মই হলধৰ শৰ্মা নহয় হৰিহৰ শৰ্মা হৰিহৰ শৰ্মা আটাকতো মই চিনি নোপোৱাকৈ নাথাকোঁ আটাৰ কথাখিনি শুনি মোৰ এনেকুৱা লাগিছে সেইটো নিশ্চয় আটাই হ'ব আটাকতো মই ভালদৰে চিনি পাওঁ আটাই মোক ইমান মৰম কৰে সৰুৰে পৰা আটাক মই নিশ্চয় চিনি নোপোৱাকৈ নাথাকোঁ এইটো আটাই হ'ব মালিক মই আকৌ বেছি দিন নাপালোঁ মালিক এতিয়া কি খাম কি দিম মোৰ আৰু 2 দিন নাখালেও কথা নাই মই আজি যি সুখ অনুভৱ কৰিছোঁ কি মালিক কি সুখ পাইছা কওকচোন মোকো অলপ কওক মোৰ আজি নাতি ল'ৰা 18 বছৰৰ মূৰত লাগ পাই কি সুখ অনুভৱ কৰিছোঁ অসমৰ বিখ্যাত ডক্তৰ হৈ আছি কিন্তু মই তাক আচল পৰিচয়টো দিব নোৱাৰিলোঁ মালিক বাপু ডক্তৰ হৈ আছে মালিক মোৰ তো ইমান ভাল লাগিছে মালিক আটা মিছা কথা মোক কিয় ক'লা আটা বাপু বাপু আটা
অৱস্থা কেনেকৈ হ'ল এটা? তোমাৰ দেউতাৰে আটা সিহঁতৰ ব্যৱস্থা মই কৰি আছো, তুমি ঘৰলৈ গ'লা। ল'ৰাটো 2টা বজাতে অহাৰ কথা আছিল, এতিয়ালৈ আহিয়ে পোৱা নাই। ইমান দেৰি লাগিল তাৰ। মোৰ বাচ্চাটো আহিবা নাই কিয় বা বাচ্চা ফোন কৰছো ফোনটো মাৰছোন ৰবা এবাৰ ফোন কৰি লওঁ। কিবা খাইছিল নে নাই বা ক'বাত কিবা খালা বাচ্চা ফোনটো মাৰাচোন এতিয়ালৈকে আহিবা নাই আটা অ আটা আহিব মোৰ বাচ্চাটো আছিল নে কিবা খাইছে না চাহ ৰাস্তা বাবা বাবা কি ভাবি চাহ ভাবি না কি ভাবি বাবু কি ভাবি মা মই চাহ এটা এইবিলাক আপোনাৰ হ'ব মোক কেৱল আটাক লাগে। আটাটোৰ এই জগন্নাথত যাওঁতে গাড়ী এক্সিডেণ্ট হৈ ঢুকাইছে এনেকুৱা। আটা এই দুনিয়াত নাই। ঠিকেই কৈছে দেউতাৰে তোমালোকে সঁচা কৈছাতো? মিছা কথা নকবা তোমাৰ কৈছো মিছা কথা কম না সঁচা কৈছে দেউতাৰে ঠিকেই কৈছে। তোক মায়েৰে মিছা কথা কোৱা নাই। আটা ঢুকাইছে, এক্সিডেণ্টত ঢুকাইছে। ৰবা তেন্তে তোমালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ আনিছোঁ। কি সারপ্রাইজ আছে বাচ্চা আইও আমার বাচ্চাটো আমার কারণে সারপ্রাইজ লইছে অ ভিতৰলৈ সোমাই আহকচোন। দেউতা তুমি অলপ আগত কৈছিলা কি আটা ঢুকা বুলি, এইজন কোন তেনেহ'লে? মা এইজন কোন? আমাক ক্ষমা কৰি দে পাপা। কৈছে বাচ্চা মোক পাপা আমাক ক্ষমা কৰি দে পাপা। তোমালোকে আটাক যেহেনি অত্যাচাৰ কৰিছা সকলো কথা মই আটাৰ মুখেৰে শুনিছোঁ। গতিকে তোমালোক আজি এদিন পৰা এইখন ঘৰত থাকিব নোৱাৰা, এতিয়াই ওলাই যোৱা। তোমালোক যাব নালাগে। বাপু তই আজি মায়েৰে দেউতাৰ লগত যি কান্দগিলা কৰিলি মই বহুত দুখ পালোঁ। কাৰণ 20 বছৰ আগত এই একেই দশা মোকো মায়েৰে বাপেৰে এইখন ঘৰৰ পৰা গতে বাহিৰ কৰি দিছিল। আজি তই সেই কি কাম কৰিলি? মই বিৰাট বেয়া পাইছোঁ দে বাপু। পঢ়ি শুনি তই এই শিক্ষা গ্ৰহণ কৰিলি, মই এই শিক্ষা দিছিলোঁ। দেউতা আমাৰ ভুল হৈ গ'ল।